সেইদিনা আছিলে এটা বিশেষ দিন সেইকাৰণে ৰাতিপুৱা শুই উঠি কেমেৰাটো লৈ লৈছোঁ হাতত আৰু পৰিৱেশটো চাওকচোন বৰ ধুনীয়া লাগিছে ন সঁচাকেই গাঁৱৰ পৰিৱেশবোৰ বহুত ধুনীয়া আৰু এয়া আমি গৈ আছোঁ এতিয়া মন্দিৰত গৈ চাকি বন্তি জ্বলাই ল'লোঁ আৰু লগতে লৈ গৈছিলোঁ কাছৰ কাৰণে খানা আৰু এয়া কাছৰ খানা অলপমান খুৱাই লোৱাৰ পিছতে এয়া দেখিছে নহয় ছাগলীটো আহি গৈছে অকল কাছক খোৱালেতো যিহেতু নহ'ব তাকো অলপমান খুৱাই দিলোঁ তাৰপিছত আহিলোঁ এখন ৰেষ্টুৰেণ্টত লাঞ্চটোকে কৰি যাওঁ বুলি আৰু এয়া খাই মেলি লৈ ওলালোঁ যিহেতু আজি মোৰ বাৰ্থডে আছিলে হেপী বাৰ্থডে টু মি ওৱান্স এগেইন আৰু সকলোকে ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ ক'ব বিচাৰিছোঁ মোক ইমান ধুনীয়া বাৰ্থডে